আজি আমি এক বিশেষ কাৰণত সংবাদমেল সম্বোধন কৰিবলৈ ওলাইছোঁ। আপোনালোকে সকলোৱে জ্ঞাত যে দৰং জিলাৰ চিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধলপুৰ তথা গৰুখুটি অঞ্চলত অসম চৰকাৰৰ নিৰ্দেশত তথা প্ৰশাসনে যোৱা 2-3 দিনৰ পৰাই এক অমানৱীয় উচ্ছেদ কাৰ্য সংগঠিত কৰি আহিছে। এই কাৰ্যক আমি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা কঠোৰ ভাষাৰে নিন্দা প্ৰকাশ কৰিছোঁ, গৰিহণা দিছোঁ। এয়া অমানৱীয় কাণ্ড। কোনো এটা নিৰ্দিষ্ট অঞ্চলত চৰকাৰৰ যদি চৰকাৰী মাটি হয়, চৰকাৰে যদি সেই মাটিখিনিৰ পৰা কোনো লোকক উচ্ছেদ কৰিব লগা হয়, তেন্তে নিশ্চিতভাৱে সেই মানুহখিনিক পুনৰ সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণ সহ তেওঁলোকক স্থানান্তৰিত কৰি পেলাই সেই মাটি চৰকাৰে দখল বা চৰকাৰী কামত ব্যৱহাৰ কৰিব পাৰে। কিন্তু প্ৰশাসনে তথা অসম চৰকাৰে কোনো আগতীয়া জাননী আৰু নিৰ্দিষ্ট সময় নিদিয়াকৈ কোনো ধৰণৰ ক্ষতিপূৰণ পুনৰ সংস্থাপন অবিহনে যোৱা 2-3 দিনৰ পৰা যি অমানৱীয়ভাৱে উচ্ছেদ কাৰ্য সংগঠিত কৰি আছে, এয়া স্বাধীন দেশৰ নাগৰিকৰ ওপৰত যিখিনি কৰ্তব্য থাকে চৰকাৰ এখনৰ, এই ধৰ্ম কিন্তু চৰকাৰখনে পালন কৰা নাই। আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ, প্ৰশাসনৰ প্ৰতি দাবী উত্থাপন কৰিছোঁ যে এই অমানৱীয় কাণ্ড অতি শীঘ্ৰে বন্ধ হ'ব লাগে। যিসকল ক্ষতিগ্ৰস্ত ব্যক্তি আছে তেওঁলোকে উপযুক্ত ক্ষতিপূৰণ পাব লাগিব, তেওঁলোকে পুনৰ সংস্থাপন পাব লাগিব। তাৰ পিছত সেই মানুহসকলৰ ওপৰত উচ্ছেদৰ নিচিনা বা তেখেতসকলক আহ্বান জনাব পাৰিব যে আপোনালোকে চৰকাৰী মাটি এৰি দিয়ক। আপোনালোকে সকলোৱে জ্ঞাত যে অসম এখন গৰাখহনীয়া প্ৰধান এটি ৰাজ্য। ইয়াত 1947 চনৰ পৰা আজিলৈকে কিমান হাজাৰ হেক্টৰ বিঘা মাটি ইতিমধ্যে বিভিন্ন নদ নদীত যা গৈছে। সেই গৰাখহনীয়া কবলত পৰি থকা মানুহখিনি বিভিন্ন সময়ত বিভিন্ন অঞ্চলত চৰকাৰী ভূমিত উপায়ন্তৰ হৈ বসবাস কৰিব লগা এটা পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে চৰকাৰৰ প্ৰথম আৰু প্ৰাথমিক দায়িত্ব ভূমিহীন লোকসকলক ভূমি প্ৰদান কৰাটো চৰকাৰৰ প্ৰথম আৰু প্ৰাথমিক দায়িত্ব। গতিকে চৰকাৰে দেশৰ নাগৰিকক উপযুক্ত ক্ষতিপূৰণ ভূমি আদি প্ৰদান কৰাৰ পৰিৱৰ্তে স্বাধীন দেশৰ নাগৰিকে, বৈধ ভাৰতীয় নাগৰিকে কতবা স্থায়ীভাৱে কতবা চৰকাৰী ভূমিত বসবাস কৰি থকা সেই অঞ্চলখিনিত অমানৱীয়ভাৱে উচ্ছেদ যি কাৰ্য সংগঠিত কৰি আছে, এই কাৰ্য কিন্তু কোনোপধ্যেই APMCয়ে সহ্য নকৰে। অনাগত দিনত এই কাৰ্য অতি শীঘ্ৰে, যোৱাকালি সেই উচ্ছেদিত মানুহখিনিৰ ওপৰত অসম চৰকাৰৰ পুলিচ বাহিনীয়ে যিদৰে গুলীয়াই 3গৰাকীকে ব্যক্তিক নিহত কৰিলে, এই কাৰ্যক আমি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ তৰফৰ পৰা গৰিহণা দিছোঁ যে প্ৰশাসনে বা পুলিচ বাহিনীয়ে সেই প্ৰতিবাদী মানুহখিনি বা নিৰীহ জনতাক, অস্ত্ৰহীন নিৰীহ জনতাক ৰুধিব পাৰিলে হৈ বিভিন্ন উপায় পুলিচে অৱলম্বন কৰিব পাৰিলহেঁতেন। কিন্তু তাকে নকৰি পুলিচে জধে মধে গুলীয়াই নিৰীহ জনতাক হত্যা কৰাটো কিন্তু কোনোপধ্যেই গণতন্ত্ৰৰ তথা স্বাধীন দেশৰ নাগৰিকৰ লগত এক শোভনীয় আচৰণ কৰা নাই। তাৰ পিছতো আমি দেখিছোঁ যে পুলিচে গুলীয়াই আহত কৰাৰ পিছত কোনো এগৰাকী বিজয় শংকৰ বনিয়া নামৰ এগৰাকী লোকে সেই আহত ব্যক্তিৰ ওপৰত যি টৰ্চাৰ তথা অমানৱীয় কাণ্ড সংগঠিত কৰিছে, এই ক্ষেত্ৰত অসম চৰকাৰে নিজাববীয়াকৈ, অসম পুলিচে নিজাববীয়াকৈ বিজয় শংকৰ বনিয়াৰ ওপৰত হত্যাৰ গোচৰত অভিযুক্ত কৰি গোচৰ পঞ্জীয়ন কৰাৰ বাবে আমি অসম চৰকাৰক দাবী জনাইছোঁ, অসম পুলিচক দাবী জনাইছোঁ। আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে এনেকুৱা অমানৱীয় কাণ্ড বন্ধ হ'ব লাগে। ক্ষতিগ্ৰস্ত উপযুক্ত ক্ষতিপূৰণ পাব লাগে। যিসকল ব্যক্তি যোৱাকালি পুলিচৰ গুলীত নিহত হ'ব লগা হ'ল, সেই মানুহখিনিক অতি শীঘ্ৰেই চৰকাৰে এককালীন সাহায্য ঘোষণা কৰিব লাগে আৰু এক নিৰ্দিষ্ট সময়ৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে নিজৰ মৌনতা ভংগ কৰি পেলাই এই সমগ্ৰ ঘটনাৰ ওপৰত তেওঁৰ এক বক্তব্য
মন্তব্য তথা প্ৰতিক্ৰিয়া ব্যক্ত কৰিব লাগে আৰু নিৰীহ ধৰ্মীয় সংখ্যালঘু মানুহখিনিৰ ওপৰত এক জাষ্টিছ দিয়াৰ বাবে ন্যায় দিয়াৰ বাবে তেখেতে নিজৰ যি প্ৰতিক্ৰিয়া তথা নিজৰ যি ইচ্ছা এয়া ব্যক্ত কৰিব লাগে। নহ'লে অনাগত দিনত আমি অহাকালিৰ পৰাই অসম তথা অসমৰ বিভিন্ন অঞ্চলত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত যি অন্যায় অত্যাচাৰ তথা উচ্ছেদ অভিযান চলাই আছে এই কামৰ বিৰুদ্ধে আমি অহাকালিৰ পৰাই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে বিভিন্ন গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। চৰকাৰ এখন অঞ্চলত পুলিচ বা চৰকাৰৰ প্ৰতি সদায় সদয় ভাৱ লৈ জীয়াই থকাৰ এক পৰিস্থিতি আনিব লাগিব চৰকাৰৰ এক দায়িত্ব। কিন্তু যোৱা কিছুদিনৰ পৰা যেটো আমি লক্ষ্য কৰিছোঁ অসম পুলিচক দেখি পেলাই সাধাৰণ জনতাই ভয় খাব লগা এটা পৰিৱেশৰ সৃষ্টি হৈছে। সাধাৰণ ঘটনাত পুলিচে ইনকাউণ্টাৰ কৰি পেলাই সাধাৰণ মানুহক হত্যা কৰাৰ এক প্ৰৱণতা অসম চৰকাৰ তথা অসমৰ পুলিচ বাহিনীয়ে কৰা আমাৰ চকুত স্পষ্ট হৈছে। গতিকে এই কাম অতি শীঘ্ৰে বন্ধ হ'ব লাগে তথা ইতিমধ্যে যিমানবোৰ অমানৱীয় ঘটনা ঘটি গৈছে এই সকলোবোৰ ঘটনাৰ তদন্ত অসম চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰিব লাগে আৰু বিশেষকৈ যোৱাকালিৰ যি অমানৱীয় ঘটনা সংঘটিত হ'ল এই ঘটনাৰ বিশেষকৈ উচ্চ পৰ্যায়ৰ এক তদন্ত ঘোষণা হ'ব লাগে। আমি আজি এই প্ৰেছ মিটৰ পিছতেই আমাৰ গোটেই BTC অঞ্চলত আমাৰ যিমানবোৰ জিলা সমিতি আছে এই জিলা সমিতিসকলৰ হতুৱাই আমি জিলা উপায়ুক্তৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ স্মাৰক পত্ৰ প্ৰদান কৰা হ'ব আৰু স্মাৰক পত্ৰৰ জৰিয়তে আমি ইতিমধ্যে উচ্ছেদ কাৰ্য বন্ধ আৰু লগতে এই উচ্ছেদ কাৰ্যৰ ফলত যিসকল লোক ইতিমধ্যে ক্ষতিগ্ৰস্ত হ'ল তেওঁলোকৰ পুনৰ সংস্থাপন ক্ষতিপূৰণ আৰু নিহত ব্যক্তিসকলক চৰকাৰী সাহায্য আৰু আহত ব্যক্তিসকলক চৰকাৰী সাহায্যৰ লগতে এই অমানৱীয় কাণ্ডত অতি শীঘ্ৰে তদন্ত ঘোষণাৰ লগতে বিজয় শংকৰ বনিয়া নামৰ যি গৰাকী ব্যক্তি আছিল সেই ব্যক্তিগৰাকীৰ ওপৰত কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আমি মুখ্যমন্ত্ৰীলৈ আবেদন জনাই আমি স্মাৰক পত্ৰ প্ৰদান কৰিম আৰু এই স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছত যদি কোনো ধৰণৰ প্ৰতিক্ৰিয়া বা কোনো ধৰণৰ ফল নোলায় তেন্তে আমি নিশ্চিতভাৱে অহাকালিৰ পৰা আমি গোটেই BTC জুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ বাবে চেষ্টা কৰিম আৰু অহাকালিৰ পৰাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি উঠাৰ সম্ভাৱনা আছে।